নমস্কাৰ বন্ধুসকল, মনত আছেনে SD কাৰ্ডৰ কথা, যাক আমি মেমৰি কাৰ্ড বুলিও কওঁ। আজিৰ দিনত সেই মেমৰি কাৰ্ড দেখিবলৈ নাপায়। হয়তো আপোনালোকে এটা সময়ত মেমৰি কাৰ্ডৰ ইউজ কৰিছিলে 2GB বা 4GB যিয়েই নহওক, কিন্তু আজিকালি সেই মেমৰি কাৰ্ডটো লাহে লাহে বজাৰৰ পৰা গায়ব হৈ গ'ল। তো ইয়াৰ কাহিনীটো কি, মানে কেনেকৈ এই বস্তুটো ইমান ডাউনফল হৈ গ'ল? আজিও চলি আছে, কিন্তু আগৰ নিচিনা নাই। আৰু আগতে যেনেকুৱা মেমৰি কাৰ্ডৰ ইউজ হৈছিল, আজিৰ ডেটত তেনেকুৱা মেমৰি কাৰ্ডৰ ইউজ নাই। তো এই মেমৰি কাৰ্ডৰ কোম্পানীটো কেনেকৈ কি গ'ল, তো তাৰ বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ। যদি আপোনালোকক ভাল লাগে তো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। মই আগত এনেকুৱা ভিডিঅ' আকৌ বনাই থাকিম। যেতিয়া মেমৰি কাৰ্ড আহিছিলে তেতিয়া 3টা কোম্পানীয়ে মিলি মেমৰি কাৰ্ড বনাইছিলে। প্ৰথমটো আছিলে সানডিস্কটো হ'ল এটা আমেৰিকান কোম্পানী। তাৰপিছত দ্বিতীয়টো হ'ল পেনাছনিক, জাপানিজ কোম্পানী, আৰু তৃতীয়টো হ'ল তোচিবা, সেইটো জাপানিজ কোম্পানী। এই 3টা কোম্পানীয়ে মিলি SD কাৰ্ড অৰ্থাৎ মেমৰি কাৰ্ড বনাই আছিলে। SD কাৰ্ডৰ ফুল ফৰ্মটো হ'ল চিকিউৰ ডিজিটেল। এতিয়া কথা হ'ল, প্ৰথমতে সৰু ফোন আছিলে এই নকিয়া 1200 মডেল, য'ত নেকি মেমৰিৰ একো ছিষ্টেমে নাছিল, অকল ফোন হৈ আছিলে, ফোন আৰু মেছেজ। তাৰপিছত লাহে লাহে কেমেৰা আৰু অডিঅ' থকা ফোন আহিলে, য'ত নেকি মেমৰি কাৰ্ড লাগে, মানে মেমৰি কাৰ্ডৰ ইউজ হয় অডিঅ' বজাবলৈ বা তেনেকৈ কেমেৰা বিট কৰিবলৈ। কিন্তু সেই অডিঅ' আৰু কেমেৰা থকা ভিডিঅ' থকা সৰু মোবাইলত, কিপেড মোবাইলত ষ্ট'ৰেজ বহুত কম আছিলে। সেইকাৰণে মানুহৰ ষ্ট'ৰেজৰ বহুত দৰকাৰ হ'ল। আৰু তেতিয়া আৰু মানুহ কিনিছিলেও মেমৰি, নিজৰ ফটো আৰু নিজৰ পাৰ্চনেল ফটো বা তেনেকুৱা কিবা ফাইল ভিডিঅ' চিডিঅ' থ'বলৈ মানুহে সেই মেমৰি কাৰ্ডত ইউজ কৰি আছিল। কিন্তু তাৰপিছত লাহে লাহে প্ৰব্লেম আহিব ধৰিলে সেই মেমৰি কাৰ্ডত। প্ৰব্লেমটো এনেকুৱা যে মেমৰি কাৰ্ডটো হ'ল সৰু, হেৰাই যোৱাৰ চান্স থাকে, লগতে সেইটো ক্ৰাপ্টেড হৈ যায়। মষ্ট অফ দ্য টাইম মানে ক্ৰাপ্টেড হোৱাৰ চান্সটো বেছি। মোৰে যেতিয়া শ্বপ আছিলে তেতিয়া মানে এজন মানুহ আহিছিলে, তাৰ ঘৰত কিবা এটা মানে সেই জৰা ফুকা মানুহ আহে ন, সেই জৰা ফুকা মানুহ আহিছিলে তাৰ ঘৰত স্কেম কৰিবলৈ। তো সেই সৰু মোবাইলত ফটো মাৰি কিনে থৈছিলে, আৰু সেই ফটোটো থানাত মানে সি এজাহাৰ দিব বা থানাত কমপ্লেইন কৰিব। তো থানাত ক'লে যে নাই, আমিতো মোবাইলৰ পৰা নলওঁ, আমাক ফটোটো প্ৰিণ্ট আউট কৰি এপ্লিকেশ্যনৰ লগত গাঁঠি দিব লাগিব। তো সি মোৰ তাত আহিলে যে মোক এইটো ফটো ওলাই দিব লাগে। তো তাত আছিল সৰু মোবাইল। তো সেই মোবাইলৰ পৰা মই মেমৰিটো খুলি কাৰ্ড ৰিডাৰত লগাই কম্পিউটাৰত অ'পেন যেতিয়া কৰোঁ, এবাৰ অ'পেন হ'ল, কিন্তু আৰু এবাৰ অ'পেন কৰোঁতে অ'পেন নহ'ল, কাৰ্ড ৰিডাৰৰ প্ৰব্লেম হৈ গ'ল। তো মেমৰিটো এবাৰ দুবাৰ মই ওলোৱা সোমা কৰিলোঁ কাৰ্ড ৰিডাৰত আৰু CPUত লগালোঁ। তাৰপিছত হ'ল কি, এইটো বস্তু ক্ৰাপ্টেড হৈ গ'ল। তাৰমানে ফাইলটোতো শ্ব' কৰে, কিন্তু বস্তুটো খোল নাখায়, ফটোটো অ'পেন নহয় কম্পিউটাৰত। কিন্তু সেই মেমৰিত আকৌ মই সেই মোবাইলটোতে লগালোঁ, যাৰ মোবাইল আছিল, তাতো বস্তুটো ক্ৰাপ্টেড হৈ গ'ল, তাতো মানে অ'পেন নহয়। তো তেনেকুৱা প্ৰব্লেম হৈ আছিলে, মই নিজে ফেচ কৰিছোঁ। তাৰপিছত আহিল লাহে লাহে স্মাৰ্টফোন, য'ত মেমৰি কাৰ্ডটো লগাব লগা ছিষ্টেম আছিলে। কিন্তু তাতো মানুহে লক্ষ্য কৰিলে যে মেমৰি কাৰ্ড লগাই মোবাইলটো চলালে মোবাইলটো হেং বেছি হয়, প্ৰচেছাৰ শ্ল' হয়। যেতিয়া মানে মেমৰিটো খুলি কিনে মোবাইলটো চলোৱা হয়, তেতিয়া মানে ফাষ্ট চলে বা হেং নামাৰে, কিন্তু মেমৰি কাৰ্ড লগাই দিলে হেং হৈ যায়। তো এইবিলাক কোম্পানীৰ তাত কমপ্লেইন যাবলৈ আৰম্ভ কৰিলে। তাৰপিছত কোম্পানীয়ে লাষ্টত এটা ডাঙৰ সিদ্ধান্ত ল'লে যে আমি এই বস্তুটো আমি মোবাইলতে মানে ইনবিল্ড কৰি দিওঁ, মোবাইলতে দি দিওঁ, আমি মেমৰি কাৰ্ডৰ ঝামেলাটো শেষ কৰি দিম। তো সেইবাবে মোবাইল কোম্পানীয়ে মেমৰি কাৰ্ড কোম্পানীৰ লগত মাৰ্জ কৰিবলৈ ট্ৰাই কৰিলে আৰু ক'লে যে আপোনালোকে আমাৰ কাৰণে ইণ্টাৰনেল ষ্ট'ৰেজ বনাওক। তো তেতিয়া কিন্তু সেই মেমৰি কাৰ্ডৰ চেল অলপ হ'লেও কম হৈছিলে, আৰু সিহঁতেও ভাবিলে যে আমি এনেকুৱা কৰাই ভাল। তো ইয়াতে দুটা কোম্পানীৰে লাভ হ'ল। লাভটো কেনেকুৱা, এতিয়া চাওক, এজন মানুহে এটা মোবাইল কিনিলে, এটা কাষ্টমাৰে, তো সেই মোবাইলটো সি কিনিব, কিন্তু তাক মেমৰি এক্সট্ৰাকৈ কিনিব লাগে। তো সেই মেমৰিটো সি এক্সট্ৰাকৈ নিকিনিবও পাৰে, জাষ্ট মোবাইলটো লৈ চিম কাৰ্ড লগাই ফোন চনো কৰিব পাৰে। কিন্তু এক্সট্ৰাকৈ যদি মেমৰি নিকিনে, তেতিয়াহ'লে মেমৰিটো চেল নহয়।
কিন্তু যদি মোবাইল কোম্পানীৰ ষ্ট'ৰেজ বনায় ইণ্টাৰনেল ষ্ট'ৰেজ তেতিয়াহ'লেতো সেই মোবাইল কোম্পানীয়েতো কিনিবই লাগিলে মোবাইল চেল হওক নহওক তাৰ লগত কোনো লেনদেন নাই সেই ষ্ট'ৰেজ কোম্পানী এইবিলাক চাই মেমৰি কাৰ্ড কোম্পানীয়ে মোবাইল কোম্পানীৰ লগত মোবাইল কোম্পানীৰ লগত কাম কৰিবলৈ সিদ্ধান্ত লৈ ল'লে আৰু সিহঁতে মোবাইল কোম্পানীৰ কাৰণে ষ্ট'ৰেজ বনোৱা আৰম্ভ কৰি দিলে কিন্তু ইয়াতে মেমৰি কাৰ্ড কোম্পানীৰ লাভটো ঠিকেই হৈছে কিন্তু এতিয়া মোবাইল কোম্পানীৰ লাভ কেনেকৈ হ'ল বা কেনেকৈ হ'ব তো চাওক আগতে আপোনালোকে জানে যে এটা মেমৰি কাৰ্ডৰ দাম 2GB নহয় 4GB এটাৰ দাম প্ৰায় 300-400 2GB তো 300 মই জানো মই নিজে কিনিছোঁ 2GB 300 কিন্তু আজিকালি সেই যোনবিলাক এণ্ড্ৰইড ফোন আজিকালি 6GB 6GB এক্সট্ৰা লোৱাৰ কাৰণে বা 6GB দিয়াৰ কাৰণে ফিচাৰ্ছ কভাৰত লিখাই থাকে 6GB ৰেম বুলি মেমৰি কাৰ্ড কোম্পানীৰ লাভ হ'ল কিন্তু মোবাইল ফোন কোম্পানীৰ কেনেকৈ লাভ হ'ব তো মোবাইল ফোন কোম্পানীৰ এনেকুৱা লাভ হ'ল আজিকালি সকলোৱে ভিডিঅ' ৰিলছ ফটো এইবিলাকত সেইবিলাক বনোৱাত বহুতে আৰম্ভ কৰিলে আৰু ইয়াৰ ফলত মানুহৰ ডিমাণ্ড বাঢ়ি গ'ল যে মানুহক ষ্ট'ৰেজ বেছি লাগে মোবাইলত তো সেইটো চাই কোম্পানীয়ে আজিকালি ষ্ট'ৰেজৰ এক্সট্ৰা ষ্ট'ৰেজ যদি বেছি হয় তেতিয়াহ'লে পইচাটো বেছি লয় আৰু কেনেকৈ বেছি লয় চাওক আগতে 2GB মেমৰি কাৰ্ডৰ দাম 300 টকা আছিলে আৰু আজিকালি মোবাইল কোম্পানীয়ে 6GB ষ্ট'ৰেজ দিয়াৰ কাৰণে আপোনাৰ পৰা 3000 পৰা 4000 লয় তো চাওক 3GB 2GB যদি 300 টকা হয় তেনেহ'লে আপোনালোকৰ 6GB কিমান হ'ব 1800 তো 1800ৰ জেগাত কোম্পানীয়ে আপোনাক 6GBৰ কাৰণে হয়তো 4000 মিনিমাম 3000টো ল'বই তো কোম্পানীৰো লাভ হ'ল তো এনেকুৱাই বিজনেছটো ষ্ট'ৰেজ কোম্পানী মেমৰি কাৰ্ড কোম্পানী লুপ্ত হোৱা নাই সেই কোম্পানীটো ডাইভাৰ্ট হৈ গ'ল এতিয়া ইহঁতে ষ্ট'ৰেজ বনায় মোবাইল ফোন কোম্পানীৰ কাৰণে তো দুইটা কোম্পানীৰ ফাইদা হ'ল তো এইটোৱে আছিলে বিজনেছ তো এনেকুৱাই হয় বিজনেছ তো আপোনালোকে যদি এনেকুৱা ভিডিঅ' আৰু যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট নিশ্চয় কৰিব